प्रचार अभियान जोरदारके आमी लागि आसो। उदालगुरि विधानसभा समष्टिर प्रत्येकটো गाँवत प्रत्येकটো सुबा प्रत्येक राइजक आमी लग धरिবৰ কাৰণে আমাৰ পৰা পূৰ্ণ প্ৰচেষ্টা আমি অব্যাহত ৰাখিছোঁ। এতিয়ালৈকে বহুতো সুবা বহুতো গাঁৱত যোৱা হ'ল আৰু যাবলগীয়া বহুত আছে। প্ৰায় 1100ৰ ওপৰত সুবা আছে আৰু ৰেভিনিউ ভিলেজ আছে। 1,70,000 ভোটাৰ প্ৰায় 12টামান জাতি জনগোষ্ঠীৰ সমাহাৰ এই ওদালগুৰি বিধানসভা সমষ্টি বৰ্তমান আমি ফুলবাৰীত আছোঁ আৰু এটাই মই ৰাইজৰ প্ৰতি বিনম্ৰ এটা আহ্বান জনাইছোঁ যে যুৱ শক্তি যুৱ চামক আগুৱাই নিয়া আই মাতৃ অভিভাৱকসকলৰ জীৱনৰ যিবিলাক সমস্যা অঞ্চলৰ উন্নয়ন ৰাস্তা ঘাট আন্তঃগাঁথনি নিৰ্মাণৰ কথা ওদালগুৰিত চিকিৎসা মহাবিদ্যালয় ওদালগুৰি বিশ্ববিদ্যালয় স্থাপনৰ সমান্তৰালকে নাৰ্ছিং কলেজ আন যিখিনি অনুষ্ঠান প্ৰতিষ্ঠান নিৰ্মাণ কৰা সকলোৰ প্ৰতি নজৰ ৰাখি জাতি জনগোষ্ঠীৰ যিখিনি আবেগ অনুভূতি তেওঁলোকৰ অভাৱ অভিযোগ তেওঁলোকৰ অধিকাৰৰ কথা অসম বিধানসভাত পূৰ্ণ দমে আৰু স্বচ্ছ আৰু নিষ্ঠা আৰু সততাৰে উপস্থাপন কৰি ওদালগুৰিবাসী সমষ্টিবাসী ৰাইজৰ কাৰণে যি কাম কৰিব লাগে ভৱিষ্যত দিনত এটা এটাকে পৰিকল্পনা কৰি সকলো পৰিকল্পনা অনুযায়ী সকলো জাতি জনগোষ্ঠী সকলো ভাষা ভাষী ধৰ্মাৱলম্বী লোকক আস্থা আৰু বিশ্বাসক লৈ তেওঁলোকৰ যিখিনি অভাৱ অভিযোগ মতামত লৈ পেলাই কাম কৰিবলৈ মই আগবাঢ়িছোঁ আৰু ৰাইজক ভোটাৰ ৰাইজক কৈছোঁ যে মই নতুনকৈ আহিছোঁ এবাৰ আপোনালোকে মোৰ প্ৰতিও চাওক 25টা বছৰ জাতিৰ কাৰণে সংগ্ৰাম কৰি পেলাই ৰাজনীতি পথাৰলৈ আহিছোঁ 10 বছৰ চাকৰি কৰি মাজৰ সময়ত চাকৰি ত্যাগ কৰি পেলাই ৰাইজক সেৱা কৰিবলৈ আহিছোঁ ৰাইজৰ দুখ বেদনা লৈ পেলাই তেওঁলোকৰ সমস্যা সমাধান কৰিবলৈ আহিছোঁ ইয়াৰ কাৰণে সকলোকে কৈছোঁ যে এবাৰ দীপেন বড়োৰ কাৰণে ট্ৰেক্টৰৰ ছবিত ভোট দিব কোনো দল আৰু কোনো জাত ভাষা ধৰ্ম মানে নিৰ্বিশেষে বা নাবাচাকে আপোনালোকে দীপেন বড়োক আপোনালোকৰ ল'ৰা সন্তান আৰু পুত্ৰ হিচাপে আঁকোৱালি লওক এইটোৱে কৈছোঁ আৰু ৰাজনীতিত বহুতো এতিয়া লেতেৰা খেল চলি আছে বহুত এটা চতুৰালি খেলবিলাক চলি আছে ৰাইজক বিভিন্ন ভয় ভাবুকি কাৰোবাক উচ্ছেদ কৰিব যোৱাটো সময়ত প্ৰচাৰ কৰিলে ভয়ত ভোট দিলে কাৰোবাক মাটি পট্টা দিম বুলি ক'লে 6 মাহত মাটি পট্টা দিয়া নাই কাৰোবাক ইটো দিম মিছা কথা ক'লে ৰাইজে যোৱাবাৰ BTC নিৰ্বাচনত ওদালগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত ভোটদান কৰিছিল কিন্তু এইবাৰ ৰাইজে বুজি পাইছে মিছা কথা ভুৱা কথা ভয় ভাবুকি এইটো ভয়ত ৰাইজে ভোট নিদিয়ে এতিয়া মই শুনিবলৈ পাইছোঁ ৰাইজক টকা বিলাই আছে আমাৰ ৰিহন দৈমাৰী ডাঙৰীয়াৰ যিখিনি তেখেতসকলৰ লগত থকা মানুহবিলাকে আৰু টকা পইচা দি পেলাই ৰাইজৰ ভোট লৈ পেলাই পুনৰ ক্ষমতাত আহা আৰু প্ৰত্যেকবাৰে হয়তো ৰাইজক মাটি পট্টাৰ নামত ভোট ল'ব কিন্তু মাটি পট্টা নিদিয়ে হয়তো ৰাইজক ইভিকশ্যন কৰা হ'ব বুলি ভয় খুৱাই পেলাই ভোট ল'ব ইভিকশ্যনৰ কোনো প্ৰশ্নই নাই আৰু ইভিকশ্যন কোনো কাৰণত কৰা নহয় এই কথা আমি আগতেও গেৰাণ্টি দিছিলোঁ এতিয়াও গেৰাণ্টি দিম কাৰণ এই অঞ্চলত সকলোৰে অধিকাৰ আছে ট্ৰাইবেল বেলেঞ্চ ব্লকত প্ৰতিটো ক্লাছৰ অধিকাৰ আছে অন্যান্য শ্ৰেণীৰ লোকৰো নিজ অঞ্চলত নিজৰ অধিকাৰ আছে তো এই ভুৱা প্ৰচাৰ অপপ্ৰচাৰ দি ভোট লোৱা যি এটা মানে প্ৰক্ৰিয়া এইটো দীঘলীয়া সময়ৰ পৰা চলি আছে আৰু মই স্পষ্টকৈ কৈছোঁ সকলো ৰাইজৰ এটাই মতামত আজি 5-6টা দিন আছে ৰিহন দৈমাৰী ডাঙৰীয়া তেওঁ ডেপুটি চিফ হৈ থাকক ৰাইজে কৈছে মই কোৱা নাই আৰু ৰাইজে যিহেতু কৈছে ময়ো কৈছোঁ তেওঁ ডেপুটি চিফ হৈ থাকক কোকৰাঝাৰৰ পৰা নতুনকৈ তেওঁ ডেপুটি চিফ হৈছে গোটেই উন্নয়নৰ অধিকাৰৰ কাম BTCৰ পৰা তেওঁ সমষ্টিবাসী ৰাইজৰ কাৰণে কৰক BTCবাসী ৰাইজৰ কাৰণে কৰক আৰু ৰাইজে কৈছে যে এইবাৰ দীপেন বড়োক বিধানসভাত পঠাই দিব লাগে তেওঁ কিবা এটা কাম কৰিব বিচাৰিছে নতুন কাম নতুন চিন্তা আৰু ডেকা শক্তি লৈ আগবাঢ়িব বিচাৰিছে ইয়াৰ কাৰণে ৰিহন দৈমাৰী
ডাঙৰীয়া ডেপুটি চিফ হৈ থাকক আৰু দীপেন বড়োক MLA বনাওক, সেইটো ৰাইজৰ মুখে মুখে চবেই কৈছে। এটা মানুহ দুটা দায়িত্ব থাকিব নালাগে। ইয়ে MLA হ'ব, ইয়ে ডেপুটি চিফ হ'ব, ইয়ে ডেপুটি চিফ হ'ব, ইয়ে MLA হ'ব। আৰু মই গম পাওঁ BPFৰ মানুহবিলাকো ৰিহন দৈমাৰী ডাঙৰীয়াক MLA হোৱাটো একদম বিচৰা নাই। 20টা বছৰ তেওঁ MLA কৰিলে, 10টা বছৰ এই মন্ত্ৰী কৰিলে, তাৰপিছত আৰু পুনৰ MLA হোৱাৰ কোনো পৰিৱেশ নাই। আৰু এই কথাও স্পষ্ট, স্বয়ং BPFৰ ভিতৰৰ খবৰ পৰা আহিছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াও ৰিহন দৈমাৰী ডাঙৰীয়াক ডেপুটি চিফ হিচাপে কাৰ্যকাল সম্পন্ন কৰাটো তেওঁ বিচাৰে। ডেপুটি চিফো ল'ব, MLAও ল'ব তেওঁ বিচৰা নাই। কাৰণ হাগ্ৰামা নিজেও ওৱান মেন ওৱান পোষ্ট, তেওঁ যদিও দলৰ সভাপতি, তেওঁ BTCৰ প্ৰধান মুৰব্বী হৈ আছে আৰু তেওঁ বিচৰা নাই যে কোনোবা MLAও ল'ব, কোনোবা মানে ডেপুটি চিফো ল'ব। সেই কথাটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াও বিচৰা নাই। আৰু ইয়াৰ কাৰণে এইটো হাগ্ৰামা দলৰ BPF দলৰ এইটো ভিতৰৰ খবৰ। এই ভিতৰৰ খবৰটো মই গম পাই পেলাই আপোনালোকক ক'লোঁ। আৰু আগন্তুক দিনত বিটিয়াৰবাসী, অসমবাসী আৰু আমাৰ ওদালগুৰিবাসীৰ লগতে ওদালগুৰি সমষ্টিৰ কাৰণে 100% আমি কাম কৰিম। জয় নিশ্চিত আৰু জয় আমি হ'মেই। আৰু জয়টো দেখি পেলাই এতিয়া ৰিহন দৈমাৰী ডাঙৰীয়াৰ যিখিনি কৰ্মী, দলৰ যিখিনি কৰ্মী, তেওঁলোকে পইচা দি ভোট লোৱা, ভয় ভাবুকি দি ভোট লোৱা, দাদাগিৰি কৰা, গাড়ী ভাঙি দিয়া, 20খন সন্ধিয়া হ'লে ইয়াতে গাড়ী ওলাই মানুহক ভয় ভাবুকি দেখুৱায়। আৰু ইলেকশ্যন কমিশ্যন, জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসনে দেখিও আজিলৈকে নেদেখা নিচিনা হৈ আছে। সিদিনাখন আমাৰ গাড়ী ভাঙিল, এতিয়ালৈকে কাকো পিক আপ কৰা নাই, কাকো তেওঁলোকে উঠোৱা নাই। আৰু যদি এনেকুৱা গণ্ডগোল, এনেকুৱা ছিষ্টেমত যদি অৰাজক, হিংসা এনেকুৱা তাণ্ডৱ চলায়, ৰাষ্ট্ৰপতি কাৰ্যালয়, প্ৰধানমন্ত্ৰী কাৰ্যালয়, গৃহমন্ত্ৰী কাৰ্যালয়কে আমি ইলেকশ্যন কমিশ্যনকতো দিছেই অলৰেডি। এই পৰ্যায়লৈকে আমি যাবলৈ বাধ্য হ'ম। গোটেই অসমত হিংসা হোৱা নাই, অকল ওদালগুৰিত কিয় হিংসা হৈছে, সেইটোৱে আমাৰ প্ৰশ্ন। মুখ্যমন্ত্ৰীয়ে আজি কৈছে যে যদি দীপেন বড়োৱে মোৰ উপদেশ ল'লেহেঁতেন তেতিয়া মই BPFত যোগদান কৰিব উপদেশ দিলোঁ। BPFত যাব লাগিছিল বুলি কৈছে আপুনি? নাই, সকলোৰে নিজৰ নিজৰ কথা থাকে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁ কিবা এটা ভাবি কৈছে। আৰু মোৰ এটাই কথা যে দল যিয়ে নহওক কিয় জিকি যাব লাগে আৰু জিকাই পঠোৱাটো ৰাইজে সিদ্ধান্ত দিব। মুখ্যমন্ত্ৰীয়ে উপদেশ দিছে নিজৰ ভাই বা নিজৰ পৰিচিত এজন মানুহ হিচাপে, কিয়নো বিভিন্ন সভা সমিতিত আলোচনা বিলোচনাত চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীক আমি বিভিন্ন সময়ত লগ ধৰিছিলোঁ, তেখেতক লগ পাইছিলোঁ। আৰু তেওঁ এই কথাটো চিন্তা কৰি পেলাই কৈছে চাগে যে তেওঁ BPFত গ'লে বা BPFত যোৱাটো ভাল আছিল, সেই হিচাপে কৈছে। আৰু মই BPFত গ'লেও ৰিহন দৈমাৰী ডাঙৰীয়া মোক হাৰাবৰ কাৰণে কাম কৰিলেহেঁতেন, কাৰণ তেওঁ যিহেতু টিকেট বিচাৰিছিল। তো সেইটো বাস্তৱ মই দেখা নাই। ৰাইজে আশীৰ্বাদ দিছে, ৰাইজৰ আশীৰ্বাদেৰে আমি আগবাঢ়িম। আৰু মই দৃঢ় বিশ্বাসী সকলো ৰাইজৰ আশীৰ্বাদ লৈ পেলাই আমি এই যুদ্ধ জয়ী হ'ম। যোনে মানে যিখিনি উপদেশ দিছে এইখিনি মই শুনিছোঁ। আৰু BPF আৰু BJP যিহেতু এলায়েন্স আছে, সেই হিচাপে আঞ্চলিক দল BPFক তেওঁ মানে গ'লে ভাল আছিল, সেই কথাটো ক'ব। কিন্তু তাৰ আগত UPPL আৰু BJPৰো এলায়েন্স আছিল। সেই সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিছুমানক কৈছিল যদিহে BJPত নাযায় তেতিয়াহ'লে UPPলত যাওক। আজি তেওঁ BPF আৰু BJP যিহেতু এলায়েন্স আছে, তেওঁ ক'ব পাৰে যে তেওঁ BJPত যদি নাযায় তেতিয়াহ'লে BPFত গ'লে ভাল আছিল। এইটো এটা আন্তৰিকতা, এটা সহানুভূতি। যিহেতু তেখেতক মই বহুত দীঘলীয়া সময় চুক্তি ৰূপায়ণ জাতিৰ ছাত্ৰক লগ ধৰিছিলোঁ, এই আন্তৰিকতাটো তেওঁ প্ৰকাশ কৰিছে। তেওঁ মনত একো বেয়া মনোভাৱ নাই বুলি মই ক'ব বিচাৰোঁ। আৰু মই যিহেতু ৰাজনীতিত নতুন, 16-17 দিন হৈছে, কোনো ৰাজনৈতিক দল, কোনো নেতাৰ লগত মোৰ শত্ৰুতা নাই। আৰু নিজৰ কথা নিজে আমি ৰাইজৰ আগত লৈ গৈছোঁ, আমাৰ এজেণ্ডা আমি আগত লৈ গৈছোঁ, ৰাইজে আমাৰ এজেণ্ডা একচেপ্ট কৰিছে, আমি জয়ী হ'ম। হাগ্ৰামা মহিলাৰ সমালোচনা কৰিছে, আপোনাক 100% বিশ্বাস কৰিব নোৱাৰি বুলি কৈছে।